হাই গাইজ মই ভাৰত লৈ আহিছোঁ এটা সুন্দৰ গভৰ্ণমেণ্ট জব আপডেট যিটো হৈছে গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুইটমেণ্ট 2021 ফ্ৰেণ্ডছ এই ভিডিঅ'টোত মই এই পোষ্টকেইটাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব সিলেকশ্যন প্ৰচেছ এজ লিমিট ইম্পৰ্টেণ্ট ডেটছ এক্সাম পেটাৰ্ণ এক্সাম সিলেবাছ আদি সকলোখিনি কথা এই ভিডিঅ'টোত আলোচনা কৰিম বলক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ ইয়াত দুটা বেলেগ বেলেগ পোষ্টৰ কাৰণে ভেকেন্সি ওলাইছে এলডি আৰু কপিএষ্ট পোষ্টত ভেকেন্সি ওলাইছে টোটেল নাম্বাৰ অফ পোষ্ট হৈছে 237 237টা ভেকেন্সি আছে ইয়াত আনৰিজাৰ্ভৰ কাৰণে আছে 151টা এসসি ক্যান্ডিডেটৰ কাৰণে আছে 15টা এসটি প্লেন ক্যান্ডিডেটৰ কাৰণে আছে 21টা এসটি হিল ক্যান্ডিডেটৰ কাৰণে আছে 8টা পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে ৰিজাৰ্ভেশ্যন ইয়াত দিয়া হোৱা নাই ওবিসি ক্যান্ডিডেটৰ কাৰণে আছে 43টা ফ্ৰেণ্ডছ এই পোষ্টখিনি ডিস্ট্ৰিক্ট ওয়াইজ আৰু পোষ্ট ওয়াইজ ভাগ কৰা হৈছে সেই লিষ্টখন আপোনালোকে স্ক্ৰিনত দেখিব পাই আছে সেই লিষ্টখন স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে নহলে ইয়াৰ অফিচিয়েল নোটিফিকেশনখনৰ লিংক মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম সেইখনত গৈ ভালকৈ ডিটেইলছত পোষ্টখিনি চাই ল'ব পাৰিব কথা পাতিলো ইয়াৰ ইম্পৰ্টেণ্ট ডেটছৰ বিষয়ে এই পোষ্টকেইটাৰ কাৰণে অনলাইন ফৰ্ম ষ্টাৰ্ট হ'ব 1 অক্টোবৰ 2021 পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 31 অক্টোবৰ 2021 ফ্ৰেণ্ডছ 31 অক্টোবৰ 2021 লৈকে ৰখি নাথাকিব অনলাইন ফৰ্ম যেতিয়া ষ্টাৰ্ট হৈ যায় যিমান পাৰে সোনকালে এপ্লাই কৰি দিব কথা পাতিলো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে এই পোষ্টটা যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়া হলে আপুনি মিনিমাম আপোনাৰ কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন আপুনি যদি যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়া হলে এই পোষ্টকেইটাত আপুনি এপ্লাই কৰিব পাৰে আৰু আপোনাৰ থাকিব লাগিব মিনিমাম 3 মান্থৰ কম্পিউটাৰৰ নলেজ আৰু আপুনি অসমীয়া ভাষাটো জানিব লাগিব অসমীয়া ভাষাৰ আপোনাৰ জ্ঞান থাকিব লাগিব আৰু আপোনাৰ থাকিব লাগিব এখন এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্টাৰ কৰা নম্বৰ থাকিব লাগিব সাৰ্টিফিকেটখন আপোনাৰ থাকিব লাগিব তেতিয়া হলে আপুনি এই পোষ্টকেইটাত এপ্লাই কৰিব পাৰিব কথা পাতিলো ইয়াৰ এজ লিমিটৰ বিষয়ে এজ লিমিট ইয়াত জেনেৰেল ক্যান্ডিডেট সকলৰ কাৰণে ৰখা হৈছে 18 পৰা 40 বছৰ আৰু ওবিসি এসসি এসটি এই সকল ক্যান্ডিডেটক তেওঁলোকৰ এজ ৰিলেক্সেশন দিয়া হ'ব ওবিসি ক্যান্ডিডেট সকলক 3 বছৰৰ এজ ৰিলেক্সেশন দিয়া হ'ব আৰু এসসি এসটি ক্যান্ডিডেট সকলক 5 বছৰৰ এজ ৰিলেক্সেশন দিয়া হ'ব আৰু পিডব্লিউডি ক্যান্ডিডেট সকলক 10 বছৰৰ এজ ৰিলেক্সেশন ইয়াত দিয়া হ'ব ফাইনালি কথা পাতো ইয়াৰ সিলেকশন প্ৰসেছৰ বিষয়ে সিলেকশন প্ৰসেছত মুঠ দুটা স্টেজ থাকিব ফাৰ্স্ট স্টেজত আপোনালোকৰ এটা OMR বেস এক্সাম হ'ব সেকেন্ড স্টেজত আপোনালোকৰ হ'ব ভাইভা যেটো ফাৰ্স্ট স্টেজ আছে তাত এক্সামত আপোনালোকৰ জেনাৰেল ইংলিছৰ পৰা কোৱেশ্চন আহিব 50 নম্বৰ জেনাৰেল নলেজৰ পৰা আহিব 30 নম্বৰ যত আপোনালোকৰ হেৰি ইনক্লুড থাকিব কম্পিউটাৰ নলেজো আপোনালোকৰ থাকিব লাগিব তাৰ পিছত আপোনালোকৰ আহিব জেনাৰেল এপ্টিটিউড তাৰ পৰা আহিব আপোনালোকৰ 20 নম্বৰ আৰু আহিব আপোনালোকৰ অফিচিয়েল ল্যাঙ্গুৱেজ অসমৰ আসামিজ ল্যাঙ্গুৱেজৰ পৰা আহিব আপোনাৰ 20 নম্বৰ ফ্ৰেণ্ডছ টোটেল হ'ব 120 নম্বৰৰ এক্সাম 120 নম্বৰৰ কৰিবৰ কাৰণে আপুনি সময় পাব 2 ঘণ্টা এই যেটো আসামিজ ল্যাঙ্গুৱেজৰ হ'ব এক্সামটো আসামিজ ল্যাঙ্গুৱেজটো কেৱল কোৱালিফাইং নেচাৰ হয় তাৰ যেটো মাৰ্ক সেই মাৰ্কটো মেৰিট লিষ্টত ইনক্লুড কৰা নহয় আপুনি সেই আসামিজ ল্যাঙ্গুৱেজটোত কোৱালিফাই কৰিবৰ কাৰণে 20ৰ ভিতৰত 8 মাৰ্ক অৰ্থাৎ 40% মাৰ্ক আপুনি পালে কোৱালিফাই হ'ব এই মাৰ্কটো মেৰিট লিষ্টত নাহে আপোনালোকৰ ইনক্লুড নহয় জাস্ট এটো কোৱালিফাইং নেচাৰ তাৰ পিছত আপোনালোকে যদি এই এক্সামটোত ভাল মাৰ্ক পায় তেতিয়া হলে আপোনালোকে ভাইভাৰ কাৰণে কোৱালিফাই হৈ যাব ভাইভাত আপোনালোকক যিমানটা পোষ্ট আছে সেই পোষ্টৰ 3 গুণ ক্যান্ডিডেটক ভাইভাৰ কাৰণে মাতা হ'ব ভাইভাত কোৱালিফাই হৈ গলে তেতিয়া হলে আপোনালোকৰ ফাইনেল সিলেকশন হৈ যাব কথা পাতিলো ইয়াৰ ফৰ্ম ফিছৰ বিষয়ে পিডব্লিউডি ক্যান্ডিডেট সকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশন ফিছ দিব নালাগে এসসি এসটি ক্যান্ডিডেট সকলে দিব লাগিব 150 টকা ফৰ্ম ফিছ আৰু বাকি যিবোৰ ক্যান্ডিডেট আছে যেনেকৈ জেনাৰেল ওবিসি তেওঁলোকে ইয়াত দিব লাগিব 300 টকাৰ ফৰ্ম ফিছ কথা পাতিলো ইয়াৰ স্যালাৰিৰ বিষয়ে ইয়াত স্যালাৰি ৰাখা আছে 14000 পৰা 60500 টকা লগতে 6200 টকা গ্ৰেড পে ইয়াত ৰাখা হৈছে আৰু বাকি আদাৰ যিবিলাক এলাউৱেন্সেছ আছে এই এলাউৱেন্সেছ বিলাকো ইয়াত দিয়া হ'ব ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত ইমানখিনি আশা কৰোঁ সকলোখিনি ভালকৈ বুজি পালে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আকৌ লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ